হাই হেল্ল' নমস্কাৰ ৱেলকাম টু বেক মাই ইউটিউব চেনেল পকালাগা ব্লগ। চ' আমি আজি এটা বস্তু খাবলৈ হৈছোঁ, মানে বস্তুটো হ'ল কচুৰ পাত। আপোনালোকে কচুৰ পাত নিশ্চয় খায়, নিশ্চয় ৰান্ধি খায় চাগে, কিন্তু আপোনালোকে কাঁচাই কাঁচাই নাখায়। চ' মই আপোনালোকক মানে মোৰ লগত আজি এটা চলি আছে আৰু আহি গ'ল আমাৰ ভিডিঅ'ত। আগৰ ভিডিঅ'টো আছিল আৰু ৰিটাৰ্ণ আহিল আমাৰ ভিডিঅ'ত। মানে আজি আপোনালোকক এটা বস্তু খাই দেখাব। বস্তুটো হ'ল কচুৰ পাত। আপোনালোকে নিশ্চয় কচুৰ পাত এদিন নাখায়, সুদাই নাখায় বা কাঁচা কাঁচা নাখায়, এলাখান ট্ৰাইও নকৰিব। আপোনালোকক মই খাই দেখাম। তো বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। গাইজ চাব পাৰে, ইয়াতে আছে কচুৰ পাত। আপোনালোকে নিশ্চয় জানে যি কচুৰ পাত খালে কি হয়, মানে কচুৰ পাত খালে ধৰে। আপোনালোকে এইটো কথা মানে কচু বুলি ক'লে মানুহৰ মানে এটা গাত ফিলিংছ এটা আহি যায়, মানে কি ধৰিব বুলি। মানে কচু বুলি কোৱাৰ লগে লগে মানুহৰ মানে ফিলিংছ আহে, আপোনালোকে নিশ্চয় জানে। চ' সেইটো বস্তু আমি আমাৰ এই একদম তাৰমানে কোমল বস্তু চিভাত লাগে বোলে, মানে তো জানেই আমি খাম আৰু এইটো বস্তু। তো চাব পাৰে ইয়াতে আছে এইটো কচুৰ পাত। আমি এইটো কচুৰ পাত নাখাওঁ বাৰু, আমি এইটো ল'লোঁ। চাব পাৰে। তো আমি দেৰি নকৰি ইয়াক খাব দিওঁ। তো বলক চাওক ভিডিঅ'টো। তো চাব পাৰে ই খাব, বেছি দেৰি নকৰে। অলপ চলা মুখা মেলি হা। চাওক পুৰা চবাই দিছে একদম, মানে চাওক কি ধুনীয়া কৰি চবাই দিছে। চ' ই গোটাই নাখায়, মানে এইবিলাক বস্তু কাঁচা কাঁচা খোৱাটো স্বাস্থ্যৰ কাৰণে হানিকাৰক হ'ব পাৰে। মানে ই ফেলাই দিব আৰু এতিয়া ফেলাই দেচোন। ই আমাক খদটো কৈ দিব, মানে কেনেকুৱা কি অনুভৱ, চিবাখনত কি হৈছে, মানে ই চব কৈ দিব। তই কৈ দিয়ক। হ'ব দে। তো অলপমান তিতা লাগিছে আৰু লগতে ধৰিছে চিবাখনত পানী লাগিব। তো গাইজ আপোনালোকে নাখাব, বহুত ধৰিছে একদম, বহুত 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 ধৰিছে। মানে আপোনালোকে চাবই পাৰে ই মানে পানী খায়ো মানে সেই বনায় আৰু। প্লিজ এলাখান ট্ৰাই নকৰিব। মানে আপোনালোকক মই ইয়াৰ সোৱাদটো দিলোঁ। ই কৈছে সোৱাদটো মানে তিতা আৰু কচুই ধৰিব এইটো মানে কোনো সেই নাই। তো ইয়াৰ চিভাখনত দেখছি একদম কোমল বস্তু হয় চিভাখন। ই পানী খায়ো মানে সেই বনায় আৰু। তো গাইজ আমি আপোনালোকক ইয়াৰ নেক্সট ভিডিঅ'টো সেই দিম, মানে কচুৰ ঠাৰা খোৱা আমি চেষ্টা কৰিম। মানে বহুত কমেণ্ট আহি আছে কচুৰ ঠাৰা খাব দিছে, চৰটোৰ পাত চাত কিবা এনেকৈ আদি কৰি খাব দিছে আৰু। আপোনালোকক নিশ্চয় এইবিলাক খাই দেখাম। আপোনালোকক কমেণ্টত জনাব পাৰে কিবা যদি আপোনালোকৰ মনত মানে আহিছে আৰু কিবা খাব লাগে বুলি। এই মূল্য নে কি ভালে আছে না? আছে ই ভালে আছে, ধৰিছি। তথাপি ই কিবা এটা ইয়াৰ ব্যৱস্থা কৰিব লাগিব আমি। যদি ভিডিঅ'টো অলপমান হ'লেও ভাল লাগে তেনেহ'লে আমাৰ ভিডিঅ'টোত এটা লাইক কৰি দিব। যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, কাষত থকা এই ছাবস্ক্ৰাইব দি থাকে, ছাবস্ক্ৰাইব কৰা এইটো টিপি পেলাই কাষত থকা ঘণ্টি বটনটো দবাই দিব। मैं मिलता हूँ आपको ऐसे ही एक मजेदार वीडियो के साथ, तब तक के लिए बाय बाय, जय हिंद, जय भारत।